নাছিল এইখিনিতে ঘুচা মাৰিছে চকু এতিয়াও মানে বিষাই আছে অ বিয়াৰ মাজত কোনে কাক মাৰিছে ধৰিব পৰা নাই সকলোকে মোৰ অন্য এটা ভিডিঅ' লৈ তো বৰ্তমান আমি যাবলৈ ওলাইছোঁ আমাৰ কলেজত হোৱা ফাংচন তাৰমানে আমাৰ কলেজত নহয় সৰুতে পঢ়া স্কুলখন হ'ব ফাংচন ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আৰু আমি সৰুতে পঢ়া স্কুলখনত যাওঁ আৰু বেলেগৰ সৰু স্কুলতো তাতো চালি চালি আমি যাব লাগিব এতিয়া ফাংচনলৈ তো ভিডিঅ'টো চাই থাকক তো ধাম ধুম পূৰা ৰেডি হ'লোঁ আৰু এতিয়া যাব লাগে ফোন কৰি আছে ৰখি আছে লগৰ তিনিটামান আছে সিহঁতে যাব ৰখি আছে তো আমি আৰু এতিয়া চাইকেলখন লৈ লৈছোঁ চাইকেল মেইন তো বলক আমি ব্লগিংটো আৰম্ভ কৰোঁ না কি কাৰণ আমাৰ মানে মেইন উদ্দেশ্যটো মানে ফাংচনলৈ যোৱাটো নহয় মানে মেইন আমাৰ হৈছে মানে ফটোশ্বুট কৰিবলৈ যাওঁ তো মানে আমাৰ মানে সৰুকালৰ মানে স্কুলখনত মানে ফাংচন হ'ব তো মানে ভাবিলোঁ মানে একেবাৰে তাতে সোমাই যাওঁ মানে আৰু যাবলৈ হ'লেতো এনেই যাব নিদিব কলেজত পিন্ধি যাব লাগিব তো কলেজ ড্ৰেছযোৰ পিন্ধি ল'লোঁ মানে একেবাৰে তাত মানে একেবাৰে ফাংচন চাই পেলাই তাৰপৰা আমি মানে ফটোশ্বুট কৰিবলৈ যাম তো ফ্ৰেণ্ডছ মানে আহি মানে স্কুলৰ সন্মুখত পাই গ'লোঁ তো আমাৰ মাষ্টৰনী বাইদেউ মানে স্কুলৰ ভিতৰলৈ গৈ আছে ফাংচন চাবলৈ তো ভিতৰত মানে বক্স বুজি আছে তো আমিও মানে সন্মুখত পাই গ'লোঁ আমি এতিয়া ভিতৰলৈ যাম এতিয়া আপোনালোকক কি ভিতৰত কি হৈ আছে আপোনালোকক চব দেখাম তো ভিতৰটো চাই থাকক শেষলৈকে না কি তো ফ্ৰেণ্ডছ মানে বাহিৰ পাই পেলাই মানে ভিতৰত পাই গ'লোঁ তো আমাৰ লগৰ মানে ৰাজা মানে তো সোমাওঁতে ভিডিঅ' চিডিঅ' নবনালোঁ তো বেলেগ একো নকওঁ ভিডিঅ'টো চাই থাকক শেষলৈকে না কি कौन है ये लोग মানে ফাংচন চাব এনেকুৱা লাগিছে মানুহে মানে ফাংচন চাব মানে ফাংচনে যেন মানুহ চাব আহিছে মানে এনেকুৱা চলিছে বুজিছেনে বন্ধুসকল A few moments later. তো গাইজ মানে ফাংচন মানে মোটামুটি মানে শেষ হৈ গ'ল তো চবেই এতিয়া মানে ৰিকুৱেষ্ট কৰিছে বাইদেউহঁতক যে গান এটা লগাব লাগে আৰু চবে মিলি মানে নাচিব মানে ষ্টেজত তো মানে বাইদেউহঁতক মানে বুজাই আছে যে আমি নাচিম বুলি কৈছে তো এতিয়া চাওঁ কি হয় তো বন্ধুসকল মানে বাইদেউহঁতে মানে একো নক'লে মানে গানটো লগাই পেলাই নাচিব দিলে চবকে মানে একো কোৱা নাই মানে তো বন্ধুসকল মানে পাৰ্মিশ্যন দিছে যে আমি কি ৰখি থাকোঁ আমিও নাচিবলৈ যাওঁ না কি বলক তেতিয়াহ'লে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ A few moments later. তো গাইজ গান অফ কৰি দিলে আৰু এতিয়া ফাংচন শেষ হৈ গ'ল তো এতিয়া আমি যাব লাগে ফটোশ্বুট কৰিবলৈ তো ফ্ৰেণ্ডছ ফাংচনটো শেষ হ'ল চবেই এতিয়া বাহিৰলৈ আহিলে তো বলক এতিয়া আমি যাওঁ ফটোশ্বুট কৰিবলৈ ফাংচন শেষ মানে এতিয়া যাওঁ আমি ফটোশ্বুট কৰিবলৈ ফেটাতে বাহিৰে এনেকুৱা নাছিলোঁ এইখিনিতে ঘুচা মাৰিছে চকু এতিয়াও মানে বিষাই আছে মানে ঘুচা মানে নহয় মানে নাচাত এইটো নাচাততো গাড়ী চাড়ী লাগি গ'ল তো বলক আমি যাওঁ ফটো দিবলৈ ঠিক নাছিলোঁ A few moments later. তো বন্ধুসকল মানে আহি বহুত দূৰ পাই গ'লোঁ এতিয়া আমি মানে পাই গ'লোঁ আমাৰ আপোনাৰ ফটো উঠা লোকেশ্যনটো তো চাই থাকক ভিডিঅ'টো এতিয়া আহিছোঁ ফটোশ্বুট কৰিবলৈ আৰু ইয়াৰ পৰা উঠিব লাগিব ইয়াৰ পৰা উঠি ফটোশ্বুট কৰি অ' কেনেকৈ উঠিম ঐ ইয়াৰ পৰা উঠি পেলাই ফটো উঠিম বুলি ভাবিছোঁ কেনেকুৱা হ'ব ইয়াৰ পৰা উঠি ফটো মাৰিম এটা উঠি আছে মই উঠিব লাগে কেনেকৈ উঠি কেনেকৈ দে A few moments later.
गजब बेइज्जती है। A few moments later. মই পাইলো দিয়ক ফাইনেলি উঠিবলৈ সাকসেস হলো উঠিবলৈ আৰু আমাৰ বন্ধু ৰাজা সিহঁতে উঠিব পৰা নাই আৰু মই যেনে তেনে উঠিলোঁ আৰু ফাংচন যে এনেকুৱা নাছিলোঁ এটা তলত লাগিছে নহয় সৰু সৰব এটা বোৱা নাচি আছোঁ তলত লাগিছে এটা বোৱা মুখত একো চাইছোঁ অ' বিহৰ মাজত কোনে কাক মাৰিছে ধৰিব পৰা নাই মই শুই আছোঁ মোৰ গাৰ পৰা 4ডালমান শুইছে তো গাইছে বেলিও ডুবিলে ঘৰলৈ যাবলৈ হ'ল আৰু A few moments later. তাৰপৰা আহিলোঁ ফটো চটো শ্বুট কৰি আহিলোঁ মোক গোটেই পেণ্ট চেণ্ট চাব পাৰে এয়া গোটেই পৰি হৈ তাত সেই উঠিব পৰা নাই বহুত চেষ্টা কৰি পাৰিলোঁ যেনে তেনে তো ৰৈ আছে এতিয়া যাবগৈ লাগে ঘৰলৈ ফাংচনো শেষ আমি ফটো চটো কৰিলোঁ বহুত ভাল লাগিল চব কৰিলোঁ এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই